এটা মান যিয়ে সুস্থ কৰিছিল, হৃদয়বোৰক উঠিবলৈ শিকাইছিল। তেওঁ দিয়া প্ৰতিটো গীতেই আছিল উপহাৰ, প্ৰাৰ্থনা, প্ৰেমৰ পৰা ঘূৰি অহা এটা সুৰ যত্নেৰে বোৱা। তেওঁৰ হাঁহিবোৰ বতাহৰ ডুঙাত বাস কৰিছিল। এতিয়া তেওঁৰ মৌনতা সহ্য কৰিব নোৱাৰাকৈ গধুৰ। মঞ্চখন স্থিৰ হৈ পৰিল, পোহৰবোৰ ম্লান হৈ পৰিল, আৰু পৃথিৱীখনে আন এটা গীতৰ বাবে অপেক্ষা কৰি ৰ'ল। কিন্তু ই এক চূড়ান্ত সত্য, জুবিন দা আৰু নাই। তথাপিও প্ৰতিধ্বনি ৰৈ গৈছে গভীৰ অখণ্ড সত্য ৰেকৰ্ডত, হৃদয়ত, ৰাতিপুৱাৰ শিহৰণত। যদিও উশাহ নোহোৱা হৈ গৈছে, সংগীত ৰৈ গৈছে অগণন ধৰণেৰে চিৰদিনৰ বাবে জীয়াই থকা। তথাপিও তেওঁ আমাৰ টোপনিতে গান গায়। কোনো মৃত্যুৱে মৌনতা অৱলম্বন কৰিব নোৱাৰে। স্বৰ্গও অস্বীকাৰ কৰিব নোৱাৰে আমাক উৰিবলৈ শিকোৱা এজন আত্মাৰ মাত।